নমস্কাৰ, ৰেখামণি অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক দেখাম আজি মই এখন বহুত ধুনীয়া ঠাই নাৰায়ণপুৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। এয়া মই ধুনীয়াকৈ ওলাই ল'লোঁ, তেনেহ'লে পলম নকৰোঁ ব'লক। এয়া আমি আহি পাই গ'লোহি। প্ৰথমতে টিকট ঘৰৰ পৰা টিকেট কাটি ল'লোঁ। টিকেটৰ দাম 25 টকাকৈ লৈছে আৰু এইখনেই হৈছে গেটখন। কিমান ডাঙৰকৈ বনাই থৈছে দেখিছেনে? স্থাপিত হৈছিল 1636 খ্ৰীষ্টাব্দত। আৰু এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু ফাইনেলি আমি আহি এতিয়া কলাক্ষেত্ৰৰ ভিতৰত সোমালোহি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া দেখিছেনে, এটা ধুনীয়া পুখুৰী আছে। আৰু এইফালে আছে এয়া পাণ্ডুলিপি ভ্ৰমণ। ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে? এতিয়া আমি পাণ্ডুলিপি ভ্ৰমণৰ ভিতৰলৈ সোমাই গ'লোঁ, কিন্তু ভিডিঅ' কৰিবলৈ এলাউ দিয়া নাছিলে কাৰণে আমি ভিডিঅ' নকৰিলোঁ। ওলাই আহি এতিয়া এয়া আপোনালোকক দেখাইছোঁ শিশু উদ্যান। 12 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকক খেলা ধূলা কৰিবলৈ ইয়াত ধুনীয়া ব্যৱস্থা কৰি থৈছে। আৰু এইফালে এয়া দেখিছেনে, গছৰ তলত কিমান ধুনীয়াকৈ মানুহ বহিবলৈ এইবিলাক ষ্টেপ বনাই দিছে। আপোনালোক কোনোবা যদি ইয়ালৈ অহা নাই, এপাক আহি চাই যাবহি। কিমান এটা ধুনীয়া লুক আপোনালোকে তেতিয়া গম পাব। হয়তো ভিডিঅ'টো স্পষ্টকৈ ফুটি নুঠিবও পাৰে, তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকক সকলোৱে শ্বেয়াৰ কৰি দিব। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া দেখিছেনে, এইফালে ইমান ধুনীয়া মূৰ্তি ইয়াত সজাই থৈছে। আপোনালোকক ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ। এয়া ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ, কিমান ধুনীয়া লাগিছে। আৰু এয়া দেখিছেনে, কিমান ধুনীয়া এটা পৰিৱেশ। ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। আপোনালোকে যদি কোনোবা অহা নাই, ইয়ালৈ এবাৰ আহি চাব। আৰু এইফালেও দেখিছেনে, কিমান ধুনীয়া এয়া মূৰ্তি। সঁচাকৈ জেগাকণলৈ আহি ইমান এটা ধুনীয়া পৰিৱেশ পাই বহুত ভাল লাগিছে। এয়া দেখিছেনে, এইফালে ফটো মৰাত ব্যস্ত। আমি এতিয়া সোমাই যাম সংগ্ৰহালয়লৈ। তাৰ পৰা ওলাই আহিলোঁ, কিন্তু ভিডিঅ' কৰা এলাউ নাছিলে কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু তাৰ পৰা ওলাই সেয়াই শিল্পকলা কেন্দ্ৰ আপোনালোকক বাহিৰৰ পৰা দেখাই দিছোঁ। এইখন হৈছে মঞ্চ, ইয়াত ডেন্স চেন্স কম্পিটিশ্যন হয়। আৰু ইয়াত মানুহ ওপৰলৈকে বহে। আমি ওপৰলৈ উঠি গৈ ওপৰৰ পৰা এটা ধুনীয়া লুক দেখুৱাই দিছোঁ। কিমান ধুনীয়া লাগিছে দেখিছেনে? সঁচাকৈ বহুত ধুনীয়া ঠাই হয়। আপোনালোক সঁচাকৈ এদিন আহি যাব ইয়াত, তেতিয়াহে গম পাব কিমান এটা মনোমোহৰ দৃশ্য। এয়া দেখিছেনে, এয়া অকণমান সৰু দেহাক খেলালোঁ। খেলাই কৰি লৈ এতিয়া নামঘৰলৈ আহিলোঁ। এতিয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। দেহা আৰু ভতিজাজনীয়ে আগতীয়াকৈ সোমাই গৈ বহি আছেগৈ। ইমান এটা ধুনীয়া মনোমোহা দৃশ্য আপোনালোকে দেখিছেনে? এয়া চাওকচোন। নামঘৰটো চাৰিওকাষে আপোনালোকক দেখাই দিছোঁ। নামঘৰটো বহুত দীঘল হয়। পদূলিটো আমি ভিডিঅ' কৰিব পৰা নহ'লে এয়া দেহাক পইচা দিলোঁ। দেহাই দান পাত্ৰত পইচাটো সোমোৱাই দিলে। আমি এতিয়া সেৱা এটা লৈ নামঘৰৰ পৰা ওলাই আহিলোঁ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আহি থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।